ये देखुन ब्लॉग वाह যাবলৈ সময় হৈ গ'ল ডিব্ৰুগড় গুচি যাওঁ আকৌ পুনৰ ঘৰৰ পৰা ওলাম আৰু এতিয়া ধৰক না এতিয়া অকণমান পিছতে মোৰ ৰঙিয়াৰ পৰা ট্ৰেইন আছে ৰাতি ঘৰৰ পৰা ওলাওঁ আৰু এতিয়া পুনৰ কৰ্মস্থলীলৈ যাবলৈ হৈ গ'ল আৰু এনেকৈ বেডিং চেডিং চব ৰেডি কৰি লৈছোঁ কি আছে কি নাই দুটা বেগ আছে তাৰ ভিতৰতে গোটেই দিন আৰম্ভ হৈ গ'ল গুৰেশ্বৰ ৰেলৱে ষ্টেচনত আহি পাইছোঁ এয়া আছে গুৰেশ্বৰ আৰু যি দেখা পাইছোঁ ভাল লগা পৰিৱেশ এয়া চাওকচোন কাক দেখা পাইছোঁ বহুত দিনৰ পিছত এনেকৈ আহি গুৰেশ্বৰ ৰেলৱে ষ্টেচনত এজনক লগ পাই গ'লোঁ এইজনে হ'ল সেইজন মহামানৱ বুজি দেখা পাইছে আহিয়ে দেখোন ব্লগ কিমান দিন প্ৰথম দিন লগ পাইছোঁ আকৌ প্ৰথম দিনাই ব্লগ কিমান দিন পিছত লগ পালোঁ ন এই লকডাউনৰ আগত এক লগত আহিছিলোঁ এতিয়া আকৌ বহুত দিন যোৱাৰ সময় হ'ল আকৌ পাই গ'লোঁ আমি মানুহজনক লগ তো আৰু কথা পাতিম এতিয়া আৰম্ভণিহে জাষ্ট ট্ৰেইনলৈ অপেক্ষা কৰিছোঁ ৰঙিয়া যাম ৰঙিয়াৰ পৰা আকৌ আমাৰ ট্ৰেইন আছে ডিব্ৰুগড়লৈ তো চাই থাকক ব্লগটো ৰঙিয়ালৈ যাওঁ আৰু আজি তাৰপিছত তাৰ পৰা ডিব্ৰুগড়লৈ যাওঁ ইফালে উঠি দিলোঁ ট্ৰেইনত যাওক আপোনালোক আমাৰ বন্ধু আছে পিছত সিও ৰখি আছে বাৰান্দাত ৰঙিয়ালৈ যাওঁ ৰঙিয়াৰ পৰা ট্ৰেইন আছে তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ ৰঙিয়া গৈ ইয়াৰ পিছত ক'ত যাওঁ চাওকচোন বাৰু ট্ৰেইন আমাৰ ৰাতিলৈ আছে 9:40 ট্ৰেইন আছে ত' এতিয়া আমি কি কৰিম আৰু ইমান সময় ওচৰতে মাহীৰ ঘৰ আছে অকণমান আড্ডা দিবগৈ তাতে গৈ इधर देखो हमको बुलाओ ए চাওক এই দুটাৰ কাম ইয়াতে কি কৰিছা তুমি এয়া এইবোৰ কি কৰিছা চাওকচোন কি কৰিছে একেবাৰে চাওক আমাক বোলে পাৰ্টি দিয়ে পিজ্জা বনাইছে আৰু কিবা কিবি বনাইছে এইটো চাওক ডাঙৰ পোৱালিটো চাওক কি কৰিছে এইটো হ'ল ডাঙৰ পোৱালি पानी का है पानी मैं सब खा दूंगा এনেকৈয়ে এতিয়া মাহীৰ ঘৰত আড্ডা দি আছোঁ ইয়াৰ লগতে অকণমান জিৰণি লৈ আছোঁ
আৰু এয়া আছে আমাৰ ভণ্টি আছে, ভণ্টিৰ নাম কৈ দিয়া তুমি। আমাৰ নেহা ভণ্টি আছে, মাহীৰ ভিতৰত খাদ্য বনাই আছে। তো এনেকৈ আৰু এতিয়া আহি ইয়াতে মাইনাৰ লগত আমি খানা আগতে খাই লওঁ। এই তোমাৰ মাইনাই খানা বনাইছে আৰু ইয়াতে খাম আৰু বনাবহে। এইটো পানী আগতে দিয়া খাই লওঁ। নিদিয়া কিয় নিদিয়া? দিয়া কি বনাইছে দিয়া, আমি খাওঁ সোনকালে, ভোক লাগিছে নহয়। আমাৰ ট্ৰেইন আছে আকৌ 9:30। আমি আজি সৰু হৈ গ'লো দেই ইহঁতৰ লগত। সোনকালে দিয়া। আমাৰ নেহাৰ লগত আজি আমাৰ এই ভোক লাগিছে, সৰু হৈ গ'ল ভোক একেবাৰে। লাগিছে দিয়া আকৌ। এয়া আমাৰ মাইনাই কিবা কিবি চানডেজ বাৰ্গাৰ বনাই আছে বোলে। ये दादा खाने के लिए रेडी हो गया। देखिए आपको देख रहा है। टेस्टी है बहुत। हाँ ये पनीर भी है, अंडे भी है, भात भी है, सब है। दाल है और एक दाल वो खा रहा है जो। মই সিহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ। এইখনে পিছফালত যিখন ট্ৰেইন, এইখনেৰে যাম ডিব্ৰুগড়। গৈ আছে, সিও যাবগৈ। এতিয়া অকণমান পিছত যাত্ৰা আৰম্ভ কৰোঁ আৰু ডিব্ৰুগড়লৈ। এইখনেৰে যাম আৰু। তো এয়া আৰু এতিয়া ট্ৰেইন এৰিবৰ সময় হ'ল ৰঙিয়াৰ পৰা। আকৌ পুনৰ এতিয়া কি বুলি কওঁ, ডিব্ৰুগড় গৈ ৰাতিপুৱা লগ পাই আছোঁ। তো ৰঙিয়াক মই বিদায় জনালোঁ। ডিব্ৰুগড় গৈ পুনৰ লগ পাম আৰু আপোনালোকক। শুভৰাত্ৰি। ডিব্ৰুগড় আহি পাই গ'লোঁ। গুড মৰ্ণিং ডিব্ৰুগড়। গুড মৰ্ণিং ডিব্ৰুগড়। এয়া আমি ডিব্ৰুগড় আহি পাই গ'লোঁ। পিছফালে ট্ৰেইন ৰখি আছে। এতিয়া আমি ভাগৰি আছোঁ, ৰুমত গৈও পাব লাগে। ৰুমত গৈ আকৌ লগ পাই আছোঁ দেই। বহুত ভাগৰি আছোঁ। ফাইনেলি ৰুম আহি পালোঁ। সেই আৰামৰ বিচনা, আৰামৰ ফেন। ইমান দিন পিছত নিজৰ ৰুমটো আহি পালোঁ। এই প্ৰীতম, ক'ত কোনফালে মানুহ? এইফালে ইমান দিন পিছত ৰুমাই পাইছোঁ, কেনে লাগিছে? ভাগৰিছোঁ বা বহুত দিনৰ পিছত। ৰুমৰ অৱস্থা নাই, একেবাৰে চব লেতেৰা পেতেৰা হৈ আছে। তথাপিও ইমানো হোৱা নাই, অকণমান ইফাল সিফাল কৰিলে ঠিক হৈ যাব চব। পালোঁ আহি ডিব্ৰুগড় দেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। আৰু এনেকৈয়ে আগলৈ মোৰ লগত যুক্ত হৈ থাকিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু কি ক'ম, শেষলৈ চবকে বাই বাই দিছোঁ। বাই বাই।